নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক দিব্য অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে আমাৰ অসম টেট পাছ কেণ্ডিডেটসকলৰ বাবে নতুন বিজ্ঞাপন এটা অতি সোনকালেই প্ৰকাশ পাব গৈ আছে। কিন্তু আজিৰ ভিডিঅ'টোৰ আমাৰ মূল যিটো টপিক সেইটো হৈছে যে বিজ্ঞাপন যে ওলাব, কিন্তু পোষ্ট কিমান ওলাব। ইতিমধ্যে আপোনালোকে বহুতো ভিডিঅ' চাই আছে যে তাত কৈ আছে যে ইউ পিৰ বাবে মানে 329টা পোষ্ট আৰু এল পিৰ বাবে 1603টা পোষ্ট। কিন্তু মই কওঁ বন্ধুসকল, সেইটো কোনোপধ্যেই হ'ব নোৱাৰে। কাৰণ কিয়, এল পি ইউ পিত ইমান কম পোষ্ট আজিলৈ কেতিয়াও ওলোৱা নাই আৰু কেতিয়াও মানে একেবাৰে নোলায়। সেইটো কেতিয়াও হ'ব নোৱাৰে। আপোনালোকে সেইটো কাৰণে কিন্তু একদম মানে নিশ্চিন্ত হৈ থাকক। বন্ধুসকল, পোষ্ট কিমান ওলাব সেইটো কথা কোৱাৰ আগতেই মই আপোনালোকক এটা কথা কওঁ যে আপোনালোক এতিয়া যিটো মানে পৰিস্থিতিত ভুগি আছে বা যিটো চিটুৱেশ্যনত আপোনালোক আছে, এটা সময়ত মানে আজিৰ পৰা 2 বছৰ আগত কিন্তু সেইটো চিটুৱেশ্যনত ময়ো আছিলোঁ। গতিকে মই আপোনালোকৰ কথা মই বুজি পাওঁ গতিকে সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে। মই আপোনালোকক কেতিয়াও বেয়া কথা নকওঁ। এতিয়া চাওক, মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক কৈছোঁ যে মিনিমাম পোষ্ট আপোনালোকৰ কাৰণে 5000 প্লাছ ওলাব। মানে এল পিৰ কাৰণে ধৰি লওক মানে 4000 আৰু ইউ পিৰ কাৰণে মানে 1000। মানে 5000ৰ তলত কেতিয়াও আহিব নালাগে, 5000ৰ ওপৰতেই যাব। লগতে আপোনালোকক আৰু এটা কথা কওঁ বন্ধুসকল, মোৰ বহুতো বন্ধু বান্ধৱীয়ে মোক সুধিছিলে যে নতুনকৈ টেট পাতিবলৈ নিযুক্তি দিবনে, নে আগত যিখিনি পাছ কৰা মানে আমি যি পাছ কৰা আছিলোঁ নে আমাক নিযুক্তি দিব। চাওক বন্ধুসকল, সেইটো কিন্তু এতিয়াই সম্পূৰ্ণকৈ ক'ব নোৱাৰি। এইটো মানে সম্পূৰ্ণকৈ মানে চৰকাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব। কাৰণ কিয়, আপোনালোকে দেখিছে যে 2021ত মানে যিখিনি আগত মানে টেট পাছ কৰা আছিলে তেওঁলোকক এপ্লাই কৰিব দিলে। এপ্লাই কৰিব দিয়াৰ পিছত কিন্তু আকৌ মানে নতুন টেটৰ বিজ্ঞাপন উলিয়াই তেওঁলোকৰ পৰীক্ষা পাতি তেওঁলোকৰ ৰিজাল্ট দি তেওঁলোককো এপ্লাই কৰিব দিছে। কি ঠিক এই বছৰো সেনেকুৱাও হ'ব পাৰে, কিন্তু সেইটো একেবাৰে মানে নুই কৰিব নোৱাৰি। কিন্তু তথাপি মোৰ বোধ হয় তেওঁলোকে সেইটো চান্স নাপাব নেকি, এটা আইডিয়া আপোনালোককে দিব পাৰে দেই, এইটো কিন্তু একো ক'ব নোৱাৰি এতিয়াও। আৰু লগতে যিসকলে হিন্দী টিচাৰ হ'ব বিচাৰে তেওঁলোকৰ কাৰণেও কিন্তু এইবাৰ হিন্দী টিচাৰৰ বাবে পোষ্ট ওলোৱাটো প্ৰায় মানে খুবেই সম্ভাৱনা আছে। গতিকে আপোনালোকেও চিন্তা নকৰিব, আপোনালোকে এইবাৰ চাকৰি পোৱাৰ এটা চান্স আছে। বন্ধুসকল, যদিহে ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোককো অনুৰোধ কৰিছোঁ বন্ধুসকল, অতি সোনকালেই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। কাৰণ টেটৰ এনেকুৱা মানে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আপোনালোকে মোৰ এইটো চেনেলৰ পৰা পাই থাকিবলৈ সক্ষম হ'ব। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল। জয় আই অসম।